নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলটোলৈ আশা কৰো আপোনালোক ভালে কুশলে আছে যদিহে মোৰ ভিডিঅ'বোৰ চাই ভাল পায় লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব কমেন্ট কৰিব লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আজি মই বনাবলৈ গৈ আছো খুবেই টেষ্টি আৰু ইজি এটা ৰেচিপি এই ৰেচিপিটো হৈছে কঁঠালৰ sabji এই কঁঠালৰ sabjiখন খালে আপোনালোকে ছাগলী মাংস খাবলৈ পাহৰি যাব ইমানেই টেষ্টি হয় মই বনোৱা প্ৰসেছত যদি আপোনালোকে এই কঁঠালৰ sabjiখন বনায় তেনেহলে ছাগলীৰ মাংসও ফেল হৈ যাব এইখন তৰকাৰীৰ আগত গতিকে বলকচোন এই sabjiখননো মই কেনেদৰে বনাইছো তাকে দেখুৱাবলৈ এয়া মই কঁঠালৰ sabjiখন বনাবৰ বাবে মই সৰু সাইজৰ এটা কঁঠালৰ মুচি লৈছো এই কঁঠালৰ মুচিটো লৈ পেলাই মই আগতিয়াকৈ বাকলিখিনি চেলাই লৈছো বাকলিখিনি চেলোৱা আপোনালোকক দেখুৱা হোৱা নাই এয়া মই গুটেইখিনি sabji এনেদৰে সৰু সৰুকৈ কাটি লৈছো আৰু অলমান ডাঙৰ পিস থকা কাৰণে এই পিসটো মই সৰুকৈ এনেদৰে কাটি লৈছো এয়া মই কঁঠালখিনি সম্পূৰ্ণকৈ কাটি লোৱা হৈ গল আপোনালোকে যেনেকুৱা মন পছন্দৰ অনুসাৰে কাটি লব পাৰে এয়া মই কঁঠালখিনি ধুই ধাই ললো এয়া মই লৈছো বিলাহী তেজপাত আদা ৰসুনৰ পেষ্ট গোটা জিৰা লং আৰু ডালচেনি কেইটামান গোটা ৰসুন আৰু এটা পিয়াজ আৰু এতিয়া মই গেছৰ ফালে আহিছো এয়া মই গেছত কেৰাহী এখন উঠাই দিছো আৰু কেৰাহীখন উঠাই দি ইয়াতে দিছো এগিলাস পানীখিনি দি পেলাই কঁঠালখিনি দি এতিয়া অকমান দিছো নিমখ আৰু ইয়াতে দিছো অকমান হালধি এইখিনি দি পেলাই ঢাকনি লগাই মই 5 মিনিট সময়লৈকে এইখিনি উতলিবলৈ দিম এয়া ধুনিয়াকৈ উতল আহিছে আৰু ইলুটি কৈ মই লৰাই দিছো আৰু সিজিছে না নাই মই হেতাখনেৰে হেচুকি চাই লৈছো এয়া ধুনিয়াকৈ সিজি উঠিছে আৰু এইখিনি এতিয়া মই গেছৰ পৰা নমাই থৈ দিম আৰু বেছিকৈ সিজাই লব নালাগে নামমাত্ৰই সিজাব লাগে এয়া মই সিজাই লৈছো আৰু এতিয়া মই পানীখিনিৰ পৰা এইখিনি উঠাই লৈ লম এয়া মই কঁঠালখিনি পানীখিনিৰ পৰা উঠাই লৈছো আৰু উঠাই লৈ এতিয়া আহিছো আকৌ গেছৰ ওচৰলৈ গেছত কেৰাহী এখন উঠাই দিছো আৰু ইয়াতে দিছো প্ৰয়োজন অনুসাৰে মিঠাতেলখিনি গৰম হোৱাত এতিয়া মই সিজাই লোৱা কঁঠালখিনি আৰু এবাৰ ভাজি লৈ লম এইখিনি ৰঙচুৱা হোৱালৈকে মই ইলুটি ভাজি লৈ লম ইয়াতে দি দিছো প্ৰয়োজন অনুসাৰে নিমখ আৰু হালধি এইখিনি দি পেলাই এতিয়া মই কঁঠালখিনি একেবাৰে ৰঙচুৱা হোৱালৈকে মই ভাজি লৈ লম গুটেইখিনি নিমখ আৰু হালধি লাগি যোৱাকৈ মই হেতাখনেৰে এনেদৰে ইলুটি কৈ দিছো আৰু এইখিনি একেবাৰে ৰঙচুৱা হোৱালৈকে মই অলপ সময় ভাজি থাকিম এয়া মোৰ কঁঠালখিনি ৰঙচুৱা হৈ উঠিছে আৰু গেছৰ পৰা এতিয়া মই এইখিনি নমাই ৰাখিম এয়া মই গেছৰ পৰা কঁঠালখিনি নমাই ৰাখিলো এয়া একেবাৰে ৰঙচুৱা হোৱালৈকে মই ভাজি লৈছো এতিয়া সেই একেখন কেৰাহীতে দিছো দুখিলা তেজপাত গোটা জিৰা আৰু লং আৰু ডালচেনি আৰু এইফালে দিছো গোটাকৈ ৰসুন কেইফুটামান আৰু এইফালে দিছো আদা ৰসুনৰ পেষ্ট এইখিনি দি পেলাই আৰু এবাৰ মই ভালদৰে লৰাই দি ইয়াতে দিছো কাটি ৰখা পিয়াজখিনি এয়া মই কাটি ৰখা পিয়াজখিনি দি পেলাই আৰু এবাৰ এনেদৰে লৰাই দিম পিয়াজখিনি একেবাৰে ৰঙচুৱা হোৱালৈকে এনেদৰে ইলুটিকৈ ভাজি ল'ব লাগিব এয়া মই পিয়াজখিনি এনেদৰে ভাজি লৈছো এইখিনি পিয়াজখিনিও একেবাৰে ৰঙচুৱা হৈ উঠিছে এতিয়া দিছো হালধি জলকীয়াৰ গুৰি জিৰাৰ গুৰি ধনিয়াৰ গুৰি এইখিনি দি পেলাই আৰু এবাৰ মই ভালদৰে লৰাই দিছো এয়া এইখিনি একেবাৰে তেলৰ লগত মিহলি হৈ যোৱালৈকে লৰাই এনেদৰে মই ভাজি আছো এয়া পিয়াজখিনি একেবাৰে ৰঙচুৱা হৈ উঠিছে আৰু এইখিনি সময়তে মই ভাজি ৰখা কঁঠালখিনি তেলত দি দিম এয়া মই ভাজি ৰখা কঁঠালখিনি দি পেলাই আৰু এবাৰ এনেদৰে লৰাই দিছো আৰু ইয়াতে এতিয়া ওপৰতে দি দিছো কাটি ৰখা বিলাহীখিনি এয়া কাটি ৰখা বিলাহীখিনি মই ওপৰতে দি দিছো আপোনালোকে ইচ্ছা কৰিলে বিলাহীটোৰ পেষ্ট বনাইও দিব পাৰে কিন্তু মই পেষ্ট বনাই দিয়া নাই এনেদৰে কাটি সৰুকৈ কাটি পেলাই দিছো আৰু ইয়াতে এতিয়া দি দিম প্ৰয়োজন অনুসাৰে নিমখ
আগতে ভাজতে মই অকণমান নিমখ দিছিলোঁ, সেইকাৰণে এতিয়া মই কম পৰিমাণে নিমখটো ব্যৱহাৰ কৰিছোঁ। আপোনালোকে নিজৰ প্ৰয়োজন অনুসাৰে নিমখখিনি ব্যৱহাৰ কৰি ল'ব। আৰু নিমখখিনি দি পেলাই ইলুটি শিলুটি কৰি দি পেলাই এতিয়া মই ঢাকনিখন লগাই বিলাহীখিনি সিজিবলৈ দিম। এয়া মই অলপ সময় পিছতে ঢাকনিখন উঠাই চাইছোঁ আৰু বিলাহীখিনি সিজিছে নে নাই হেতাখনেৰে মই হেঁচি হেঁচি দিছোঁ। এয়া বিলাহীখিনি সিজি উঠিছে, কিন্তু একেবাৰে নিমজ হোৱালৈকে মই এই বিলাহীখিনি একেবাৰে ভাজি থাকিব লাগিব। সেইকাৰণে আৰু এবাৰ ভালদৰে লৰাই দি ঢাকনিখন লগাই দিম। এনেদৰে লগাই মই বিলাহীখিনি সিজি উঠিছে, কিন্তু আৰু এবাৰ ঢাকনিখন লগাই এইখিনি সিজিবলৈ দিম। এয়া মই ঢাকনিখন লগাই আৰু অলপ সময় সিজিবলৈ দিছোঁ। এয়া মই অলপ সময় পিছত ঢাকনিখন উঠাই চাইছোঁ, ধুনীয়াকৈ কঁঠালখিনিৰ পৰা তেল এৰিবলৈ আৰম্ভ কৰিছে আৰু বিলাহীখিনিও একেবাৰে নিমজ হৈ কঁঠালৰ লগত মিলি গৈছে। এইখিনি সময়তে মই দি দিম পানী। পানীখিনি আপোনালোকৰ নিজৰ প্ৰয়োজন অনুসাৰে দি ল'ব পাৰে। আৰু মই দিছোঁ ইয়াতে 1 বাটি পানী, কাৰণ এইখন গ্ৰেভি বনাম, সেইকাৰণে মই থপথপীয়াকৈ বনাম, সেইকাৰণে বেছি পানী ব্যৱহাৰ নকৰোঁ। এয়া মই পানীখিনি দি পেলাইও মই ঢাকনিখন উঠাই চাইছোঁ, ধুনীয়াকৈ উতল আহিবলৈ আৰম্ভ কৰিছে আৰু কঁঠালখিনিও সিজি উঠিছে। আৰু এবাৰ ঢাকনিখন লগাই 5 মিনিট সময়লৈকে এইখিনি সিজিবলৈ দিম। এয়া মই 5 মিনিট সময় পিছত ঢাকনিখন উঠাই চাইছোঁ আৰু চব্জিখনো থপথপীয়া হ'বলৈ আৰম্ভ কৰিছে আৰু কঁঠালখিনিও ধুনীয়াকৈ সিজি উঠিছে। আগতে আপোনালোকে যদি এনেদৰে বনাই খাই পোৱা নাই, এবাৰ এনেদৰে বনাই খাবচোন। সঁচাকৈ এনেদৰে যদি বনাই খায় আপোনালোকে ছাগলী মাংস খাবলৈও পাহৰি যাব। এইখিনি সময়তে মই ইয়াতে দি দিছোঁ গৰম মছলা এচামুচ। গৰম মছলাখিনি দি পেলাইও আৰু এবাৰ মই লৰাই দিছোঁ। লৰাই দি আকৌ এবাৰ ঢাকনিখন লগাই অকণ সময় মই থপথপীয়া হ'বলৈ দিম। এয়া মই গৰম মছলাখিনি দি পেলাইও মই ঢাকনিখন লগাই দিছোঁ। লগাই দি এইখিনি একেবাৰে হাই ফ্লেমত মই উতলিবলৈ দিছোঁ। এয়া মই হাই ফ্লেম কৰি দিছোঁ আৰু দি পেলাই মই উতলিবলৈ দিছোঁ। এয়া হাই ফ্লেমত উতলাৰ পিছতে এয়া তৰকাৰীখন একেবাৰে থপথপীয়া হৈ উঠিছে। এইখিনি সময়তে মই গেছৰ ফ্লেমটো অফ কৰি দিছোঁ। এতিয়া এয়া মোৰ চব্জি খাবলৈ ৰেডি হৈ গৈছে। এয়া পৰিৱেশনৰ বাবে বাতি এটাত উলিয়াই লৈছোঁ। এই চব্জিখন আপোনালোকে গৰমে গৰমে গৰম ভাতৰ লগত পৰিৱেশন কৰিবচোন। সঁচাকৈয়ে ছাগলী মাংস খাবলৈ পাহৰি যাব। এয়া দেখিছেনে ইমান ধুনীয়া হৈছে আৰু একেবাৰে ছাগলীৰ মাংসৰ টাইপৰে হৈ গৈছে। আগতে যদি এনেদৰে বনাই খাই পোৱা নাই, এবাৰ এনেদৰে বনাই খাই চাবচোন। খাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদিহে ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট কৰিব, লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। লগ পাম আন এটা নতুন